ঘৰৰ পৰা ওলাই আহিছিলোঁ বেংকত কিবা এটা কাম আছিল কামটো কৰি এটা ব্লগ বনাম বুলি ভাবিছিলোঁ ক'ৰবাত ফুৰিব যাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল ফুৰাটো কাৰণ বহুত বৰষুণ কেতিয়া মানে ডাঙৰকৈ বৰষুণ আহিছে আমি ক'ব নোৱাৰোঁ সেইটো কাৰণে আমি এতিয়া ভাবি আছোঁ যাম নে নাযাম চাওঁ বাৰু কি কৰোঁ বৰষুণ কমিছে চিটটো মুচি ল'লোঁ এতিয়া আমি বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা আৰু এতিয়া ভাবিম ক'ত যাম চাই থাকক ভূটানৰ ষ্টাইল 4 বছৰমান আগতে ভূটানত গৈছিলে ভূটানতো এনেকুৱা পতাকা ফুটি থোৱা থাকে কিন্তু ভূটানৰ পতাকাবিলাক ডাঙৰ আৰু ওখ এতিয়া আমাৰ বাইহাটা চাৰিআলি ইমান মানে ভাল লগা হৈছে মানে আচৰিত হৈছে আৰু ডেভেলপ চাওক ৰাস্তা ঘাট চাওক কোম্পানী আহি গৈছে কিবা কিবি বেলেগ বেলেগ মতলব কোম্পানী আহি গৈছে সেইটো কাৰণত মানে জেগাবিলাক ডেভেলপ হৈছে মই আহি থাকোঁতে ভাবিব পাৰিছোঁ ক'ত যাম এতিয়া যাম আমি পাৰ্বতী কোঠা আপোনালোকে হয়তো নাজানে পাৰ্বতী কোঠা কি মই কেইদিনমান আগতে এবছৰমান হ'ল চাগে এবছৰ হোৱা নাই 8 মাহমান হ'ল হয় 5 3 8 মাহমান হ'ল মই গোপেশ্বৰ মন্দিৰ দেখি আছিলোঁ কিন্তু গোপেশ্বৰ মন্দিৰৰ পৰা ½ কিলোমিটাৰ আধা কিলোমিটাৰ গৈ পাৰ্বতী কোঠা বুলি এটা কোঠা আছে মানে পাহাৰৰ মাজত এটা সুৰংগ আছে তাত কৈছিল মানে পাৰ্বতীয়ে তাতে বাস কৰিছিল বুলি কৈছিল সেইটো আমি আপোনালোকক আজি দেখুৱাম বলক যাওঁ এইখন দেওদৰ পাহাৰ এইখন দেওদৰ পাহাৰতে অৱস্থিত গোপেশ্বৰ মন্দিৰ আৰু পাৰ্বতী কোঠা কিন্তু পাহাৰখন আগতে আছিল এতিয়াও ঠিক আছে ভালে লাগে কিন্তু বহুত কাটি নোহোৱা কৰিলে এতিয়া বিভিন্ন মানুহে কাটি নিয়ে বা কোম্পানীবিলাকে শিল কাটি নিয়ে শিল কাটি পাহাৰৰ এফাল নোহোৱা কৰি দিব আমি পাম বেছি সময় নাই আৰু পামেই আৰু গোপেশ্বৰ মন্দিৰ তাৰ কাষেৰে যাম এবাৰ দেখাই দিম গোপেশ্বৰ মন্দিৰটো দেখাই দিম আপোনালোকক গণেশ মন্দিৰ ধুনীয়া ছোৱালী পৰা একদম চেল্ফি মাৰি আছে ভাল লাগে ন এইবিলাক চাই আমি মাৰিম বোলা মই আপোনালোকক পাহৰি গৈছিলোঁ মন্দিৰটো দেখুৱাবলৈ বহুত দিন অহা নাই কাৰণ মন্দিৰটো দৰ্শন কৰাই দিম দেই কাৰণ মেইন মন্দিৰটো যোৱাৰ পাছতে মানে বেলেগ ঠাইত যাব ভাল লাগে যে শিকিব পাবা ইয়াত বিয়া সবাহ বা তেনেকুৱা বিভিন্ন পৰ্ব হয় সেইটো মন্দিৰ আমাৰ পৰা 9-14 কিলোমিটাৰমান হ'ব খুব ধুনীয়া পৰিৱেশ আহিব আপোনালোকে কেতিয়াবা ভাল লাগে ইয়াৰ পৰিৱেশ চাই যাবহি এইটো পুখুৰী হয়তো সেই ভিডিঅ'টোত মই পুখুৰীটো দেখুৱাব পৰা নাছিলোঁ ভালকৈ দেখাব পৰা নাছিলোঁ আজি দেখুৱাইছোঁ কিছু দ আছে বহুত ইয়াত বহুত দ আছে গোপেশ্বৰ আজি মানুহ বেছি নাই কাৰণ বৰষুণ মাৰাৰ কাৰণে হ'ব পাৰে ৰাজা
আপোনালোকে ভিডিঅ'টো চাওক, তাৰ পাছত জনাব ইয়াৰ পৰিৱেশখিনি কেনেকুৱা লাগে, আৰু যদি বেছিকৈ ভাল লাগিছে আহিব কেতিয়াবা চাব। এটা সৰু ৰাস্তা আছে, লুংলুঙীয়া ৰাস্তা। এইটো কি গছ? ডাঙৰ পাতটো চেগুন ন? চেগুন গছ। গুৱাহাটী বা দূৰত গ'লে, অসমৰ বাহিৰত গ'লে আমি শাল গছ দেখিবলৈ পাওঁ, কিন্তু ইয়াত পূৰা আমাৰ চেগুন, আমাৰ অসমৰ চেগুন গছ। শিল চাওক, শিল কি বম শিল, কেনেকৈ বুজি আছে। আমি আহি পাইছোঁ, চাই লওক, এখন পঢ়ি লওক। পাৰ্বতী কোঠা। আগতে এইবিলাক নাছিল, এইবিলাক নতুনকৈ বনাইছে। আজিৰ পৰা 2 বছৰমান আগত নাছিলে এইবিলাক, পূৰা পাহাৰেৰে উঠি যাব লাগিছিল। জোতা খুলি যাম ন? নাই লৈ যাম বোলো। এই বাইকখন ৰাখি থ'লোঁ ইয়াতে, কেৰকেটু দাৰ মাৰিছে। গোপেশ্বৰ দেৱালয় সংৰক্ষিত এলেকা। গোপেশ্বৰ দেৱালয় যিটো সংৰক্ষিত এলেকা এইখিনি। গোপাল থান হয়, 2017 বনাইছে, বেছি দিন হোৱা নাই। উঠিব লাগে, চেৰি আছে, অলপ উঠি আহিব লাগে।